নমস্কাৰ দ্বাদশ মানৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চিয়ৰ ছাকচেছলৈ স্বাগতম। ছাত্ৰ ছাত্ৰীসকলৰ লগতে আন কোনো শুভানুধ্যায়ীয়েও যদি কেতিয়াবা কাচিত মোৰ এই পাঠ আলোচনাবিলাক চাই তেখেতসকলো যদি কোনোবা আছে তেখেতসকললৈও আজি মোৰ নমস্কাৰ। এটা গদ্যাংশৰ পৰা এটা পদ্যাংশৰ পৰা এনেকৈ আমি আলোচনা কৰি আছোঁ। সেইফালৰ পৰা আজি আহি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জনতাৰ আহ্বান এই কবিতাটি আমি আলোচনা কৰিবলৈ লৈছোঁ। পাঠ্যপুথি প্ৰণেতাসকলে কি উদ্দেশ্যেৰে এই কবিতাটি আমাৰ দ্বাদশ মানৰ বাবে সন্নিৱিষ্ট কৰিছে সেয়া কথাও তেখেতসকলে অকণ কৈছে যে ছাত্ৰ ছাত্ৰীক জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে জনতাৰ আহ্বান কবিতাটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে কবিতাৰ সোৱাদ দিব লাগিব। সেইকাৰণে গতিকে কবিতাটো পঢ়িলে কবিতাটো আমি ব্যাখ্যা কৰোঁতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ স্বাদ আমি পাম। আকৌ লিখিছে শিক্ষকৰ প্ৰতি যে জ্যোতিপ্ৰসাদৰ গীত আৰু নাটকৰ অলপ পৰিচয় দাঙি ধৰিব পাৰে, অসহযোগ আন্দোলনত জ্যোতিপ্ৰসাদৰ ভূমিকা সম্পৰ্কে ক'ব পাৰে, জ্যোতিপ্ৰসাদে সৃষ্টিৰ মাজত কিদৰে ৰূপান্তৰ আনিছিল সেই বিষয়ে চমু আভাস দিব পাৰে। গতিকে কবিতাটোত সোমোৱাৰ আগতে গতিকে জ্যোতিপ্ৰসাদ সম্পৰ্কে এই কথাকেইটা চুই অকণমান কথা কৈ লওঁ বুলি ভাবিছোঁ। অনুৰোধ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি, মই ইয়াত বক্তৃতা দিবলৈ কিন্তু অহা নাই। পাঠভিত্তিক আলোচনাৰ প্ৰয়োজনত যিকেইটা কথা আলোচনা কৰিব লাগে সেই কথাকেইটাকে তোমালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছোঁ। কৈছে যে জ্যোতিপ্ৰসাদ সংগীতজ্ঞ, কবি, কথাছবি পৰিচালক, নাট্যকাৰ, ইয়াত লিখা নাই যদিও সুৰকাৰ, সুৰ সৃষ্টিত জ্যোতিপ্ৰসাদ অনন্য স্বকীয় প্ৰতিভা আছে। কিন্তু এই গোটেইবিলাকৰ গৰাকী হোৱাৰ পিছতো কৈছে ইয়াত তেওঁ মূলতঃ বিপ্লৱী কবি। জ্যোতিপ্ৰসাদে বিশ্বাস কৰিছিলে বিপ্লৱত, কিহৰ? ৰূপান্তৰৰ বিপ্লৱত। খুব চমুকে এই কথাকেইটা কিতাপতো কৈছে। বিপ্লৱী কবি হিচাপে পাঠ্যপুথি প্ৰণেতাসকলে জ্যোতিপ্ৰসাদ আগৰৱালাক মান্যতা দিব বিচাৰিছে। আৰু এই বিপ্লৱটো হ'ল ৰূপান্তৰৰ বিপ্লৱ। এতিয়া কিহৰ ৰূপান্তৰ? ৰূপ সলনি কৰি গৈ থাকিব লাগিব। এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম, মৃত্যু এই তথ্যবিলাকৰে সৈতে এইবিলাক কিতাপত আছেই, য'তে ত'তে আছেই। জ্যোতিপ্ৰসাদৰ বিষয়ে বহু আলোচনাও কিতাপ পত্ৰত খুব হৈছে বুলি নকলেও কিছু পৰিমাণে হৈছে। জ্যোতিপ্ৰসাদ ৰচনাৱলীও ওলাইছে। এই গোটেইবিলাকৰ মাজত জ্যোতিপ্ৰসাদ মানুহজন আচলতে কি সেই কথাটোহে আমি বুজিব লাগে। গীতেৰেনো কি ক'ব বিচাৰিছে, কিহৰ ৰূপান্তৰ আনিব বিচাৰিছে, কবিতাৰে কি ৰূপান্তৰ আনিব বিচাৰিছে, নাটকেৰে কি ৰূপান্তৰ আনিব বিচাৰিছে, আনকি দুখনকে চিনেমা কৰি অসমীয়া বোলছবিৰ বাটকটীয়া জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী 1935 চনতো। জয়মতীত নিজাববীয়াকৈ এটা দৃষ্টিভংগী দিব পৰা নাই যদিও এইটো ইতিহাসৰ কথা, কিন্তু জয়মতীয়েও চিনেমাখনো এটা ৰূপান্তৰ আনিছে সাংস্কৃতিক জগতত। তাত দিয়া নৃত্যবিলাক, তাৰ সজ্জাবিলাক, এইবিলাকো কম কথা নহয়। এতিয়া মূল কথাটোলৈ আহোঁ যে মূলতঃ জ্যোতিপ্ৰসাদক বিপ্লৱী কবি বোলা হৈছে। ৰূপান্তৰৰ বিপ্লৱত তেওঁ বিশ্বাসী। কৈছে যে বিপ্লৱক বাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। জ্যোতিপ্ৰসাদৰ কথা, বিপ্লৱক বাদ দি কোনো জাতিয়ে কোনো ক্ষেত্ৰতেই আগবাঢ়িব নোৱাৰে। আচলতে আমি এই বিপ্লৱ মানেনো কি বুজো? একেবাৰে চমুকে ক'বলৈ গ'লে বিপ্লৱৰ আগৰ এটা সামাজিক যি অৱস্থা, বিপ্লৱ এটা সংঘটিত হ'লে সেই বিপ্লৱৰ পিছৰ যিটো ৰূপান্তৰিত পৰিৱৰ্তিত যিটো সামাজিক অৱস্থা, দুইটাৰ সাংঘাতিক পাৰ্থক্য আহি যায়।
আলোড়ন আনে। ই বিদ্ৰোহ নহয়, ই প্ৰতিবাদ নহয়, ই বিপ্লৱ। আগৰ যিটো অৱস্থান সেই অৱস্থানৰ পৰা সমাজে বেলেগ এটা অৱস্থালৈ গতি কৰে, আগুৱাই যায়, ৰূপান্তৰ ঘটে। এই বিপ্লৱত বিশ্বাসী। আৰু এই বিপ্লৱকে সামাজিক জীৱনত, দৈনন্দিন জীৱনত, ব্যক্তিৰ জীৱনত প্ৰয়োগ কৰিবলৈ যাওঁতে যিখিনি সমলৰ প্ৰয়োজন হয়, গীত লাগে তাতো, কবিতাতো একে দৰ্শন, নাটকতো একে দৰ্শন, বক্তৃতা দিছে, কথা বতৰা কৈছে, কাম কৰিছে, একে দৰ্শন। সেইটো মূল কথাটো আমি জ্যোতি দৰ্শনৰ, জ্যোতিৰ চিন্তাধাৰাৰ এই কথাটো আমি মনত ৰাখিব লাগিব। 1926 চনত তেওঁৰ জীৱন পৰিক্ৰমাটো বৰ কম। 1903 জন্ম, 1951 মৃত্যু। 2.5 কোটি বছৰো জীয়াই থকা নাই। বোধ কৰোঁ প্ৰতিবাদৰ ব্যক্তিসকলে, সমাজৰ বাবে সাংঘাতিক মাংগলিক কাম কৰা ব্যক্তিসকলে জীৱনটো কমাই পায়, কিন্তু কম সময়তে কৰ্মৰে সৈতে ইমান বেছি দি থৈ যায় যে তেওঁলোক সদায়ে মনত ৰৈ থাকে। সেইকাৰণে আমি ৰূপ কোঁৱৰ, জ্যোতিপ্ৰসাদ আগৰৱালাক, কলাগুৰু, কমৰেড বিষ্ণু ৰাভাক আমি স্মৰণ কৰিবলগীয়া হয়, এনেধৰণৰ ব্যক্তিসকলক। 1903 চনত জন্ম, 1951 জীৱননাথৰ যৱনিকা। খুব কম সময়, 3 পৰা 10 বছৰ মানলৈকেতো ল'ৰালি কাল, কিশোৰ অৱস্থা। গতিকে যিখিনি সময়ত দি থৈ গ'ল, বহুত দি গ'ল। কথাটো হ'ল সেইটো, সময় বৰ কম পালে, দুৰাৰোগ্য ৰোগত বিদায় ল'বলগীয়া হ'ল। 1926 চনত ইংলেণ্ডলৈ গ'ল উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে। পঢ়া শুনা নকৰিলে, কোনো ডিগ্ৰী নল'লে। বাহিৰে জাৰ্মানীলৈ গ'ল। শিল্পী মানুহ, ক'তো শান্তি নাপায়। ইয়াৰ পাতালে তাৰ পাতালে পৰিভ্ৰমণ কৰি থাকিব লাগে। তাত গৈ কথা ছবিৰ পৰিচালনাৰ, প্ৰযোজনাৰ প্ৰশিক্ষণ ল'লে। ইউৰোপ ঘূৰিলে, দহকথা জানিলে, প্ৰভাৱ পৰিল। ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিল। সেইটো সময় মন কৰা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ তীব্ৰ জোৱাৰ, অসমতো তাৰ ঢৌৱে ধোৱাই গৈছে। আহিয়েই গান্ধীজীৰ নেতৃত্বত চলা স্বাধীনতাৰ যি মহান আন্দোলন, তাত সক্ৰিয় সহযোগিতাত নামি পৰিল। গীত লিখিলে, কবিতা লিখিলে। বিশ্ববিজয়ী নৱজোৱান, বিশ্ববিজয়ী নৱজোৱান, মৃত্তিকামী ভাৰতৰ, ওলাই আহা সন্তান তুমি বিপ্লৱৰ, সন্তান তুমি বিপ্লৱৰ, কবি বিপ্লৱৰ ৰূপান্তৰৰ। গীতেৰে সৈতে আন্দোলনত সহযোগিতা কৰিলে, কবিতাৰে সহযোগিতা কৰিলে। নিজে মৃত্যু বাহিনীৰ অধিনায়ক হৈ আত্মগোপন কৰিব লগা হ'ল। কিন্তু ইয়াত এটা কথা আছে, মই চমুকে ক'ব লাগিব। গান্ধীজীৰ নেতৃত্বত চলা এই বিশাল যি স্বাধীনতা আন্দোলন, কংগ্ৰেছ নামৰ সংস্থাটোৱে, ৰাজনৈতিক দলটোৱে এই আন্দোলনৰো নেতৃত্ব লৈছিল। আৰু হাড়ে হিমজীয় ষোল্ল অনাই জ্যোতিপ্ৰসাদে গান্ধীজীৰ এই আন্দোলন সমৰ্থন কৰি যিমান পাৰে সহযোগিতা আগবঢ়াইছিল। কিন্তু স্বাধীনতা আন্দোলন আগুৱাই গৈ আছে। বহু লোকে সূক্ষ্মভাৱে লক্ষ্য কৰিছে, বিষ্ণু ৰাভাৰ নিচিনা মানুহেতো স্বাধীনতা পোৱাৰ আগতেই কৈ দিলে যে এই স্বাধীনতাই আমি বিচৰা, ৰাইজে বিচৰা আচল মুক্তি, আচল স্বাধীনতাটো আনি দিব নোৱাৰিব। কিন্তু জ্যোতিপ্ৰসাদৰ এই মোহভংগ জ্যোতিপ্ৰসাদৰো হৈছে, অলপ দেৰিকে হৈছে। লিখিছে যে আমি ঘাঁহনিৰ পৰা কাৰ্পেটলৈ উঠি গ'লো। কংগ্ৰেছীসকলক লক্ষ্য কৰি কৈছে, সেই সময়ৰ স্বাধীনতাকামী নেতাসকলক কৈছে
যে ঘাঁহনিৰ পৰা কাৰ্পেটলৈ উঠি গ'ল আৰু সাধাৰণ জনতা ঘাঁহনিতেই থাকি গ'ল। এই বিভেদ আহি গ'ল। বিষ্ণুৰাভাই কৈছিলে যে কেৱল বগা চাহাবসকলক খেদি সেই শাসনৰ বাঘজৰীডাল ক'লা চাহাবক দিলে কোনো লাভ নাই। সাধাৰণ জনতা সেই শাসনৰ বাঘজৰীৰ তলতেই থাকিব লাগিব, তেওঁলোকৰ মুক্তি নহয়। এই যে দুটা পাঠা ছাগলী আছে, এটা বগা এটা ক'লা, ৰাইজৰ যদি সঁচা অৰ্থত মংগল চাব লাগে, মংগল কৰিব লাগে, দুইটা পাঠাকে বলি দিয়াৰ কথা বিষ্ণুৰাভাই কৈছিলে। এইটো বিষ্ণুৰাভাৰ জীৱনীত তোমালোকে পাবা। জ্যোতিপ্ৰসাদৰ এই মোহভংগ হওঁতে কিন্তু কিছু দেৰি হ'ল। দেৰি হ'লেও স্বাধীনতাৰ আগে পাছে জ্যোতিপ্ৰসাদেও বুজি পালে যে যি স্বাধীনতা লাভ কৰিবলৈ আমি গৈ আছো, যি স্বাধীনতা আমি পালো, এই স্বাধীনতাই জ্যোতিপ্ৰসাদে বিচৰা আচল স্বাধীনতাটো কিন্তু নহয়। তেওঁ ভিতৰে বাহিৰে সংস্কৃত হোৱা, পৰিশীলিত হোৱাটো বিচাৰিছিলে, কিন্তু মানুহৰ মুখত এটা কথা, পেটত এটা কথা। জ্যোতিপ্ৰসাদৰ এনেকুৱা বহু কবিতা পাবা যে মুখেৰে ৰাইজৰ আগত ভাল ভাল কথা কৈ, তাৰমানে আগ দুৱাৰেদি ভাল কথা কৈ পেলাই পিছ দুৱাৰেদি মদে ভাতে ভোজ খাওঁ, এনেকুৱা কবিতা তোমালোকে পাবা, পঢ়িবা। এই ৰূপান্তৰ জ্যোতিপ্ৰসাদৰো এই পৰিৱৰ্তন হৈছে। আৰু ৰূপান্তৰটো ব্যক্তিৰ ভিতৰত নহ'লে বাহিৰততো হ'ব নোৱাৰে। প্ৰথমে নিজেই ৰূপান্তৰিত হৈ ল'ব লাগিব। জ্যোতিপ্ৰসাদে বিচাৰিছিলে ভিতৰে বাহিৰে এক হোৱা মানুহ, কিন্তু সেইটো বাস্তৱত তেওঁ দেখিবলৈ নাপালে। লুইতৰ পাৰৰ অগ্নিসুৰ কবিতা, তেওঁৰ গোটেই কবিতাবিলাক জোপাই মেলি কবিতা পুথিখন উলিওৱা হৈছে, নাম দিছে লুইতৰ পাৰৰ অগ্নিসুৰ। তাত আছে গভীৰ জাতীয়তাবাদ, দেশৰ ঐতিহ্য, বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা শব্দৰ প্ৰয়োগত অজস্ৰিতা, যৌৱনশীল দিক্ততা, এইবিলাক জ্যোতিপ্ৰসাদৰ কবিতাৰ বৈশিষ্ট্য বুলি কৈছে। গীতত কোমলতা, মধুৰতাৰ লগতে আছে পৌৰুষদীপ্ত দৃঢ়তা। পঢ়িবা কবিতাবিলাক, পঢ়িলে অসমীয়া ডেকাৰ উক্তি, অসমীয়া ছোৱালীৰ উক্তি। শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ, মুক্তি প্ৰয়াসী হৈ, অৰ্জুন মই গান্ধী মই, ময়েই ধনঞ্জয়, মৃত্যু কৰিছো জয়। অসমীয়া ডেকাৰ উক্তি। শব্দ আৰু ভাষালে মন কৰা, কি অজস্ৰিতা, যৌৱন সুলভ দীপ্ততা, পৌৰুষ সুলভ দৃঢ়তা, মৃত্যু কৰিছো জয়, ময়েই ধনঞ্জয়, ময়েই অসমৰ নবীন সূৰ্য, পূৰ্বাচলতে বজাও তৰ্য। এই জ্যোতিপ্ৰসাদ। সুৰকাৰ হিচাপে জ্যোতিপ্ৰসাদ অনন্য। মই আগতেই কৈছো, ক'ৰবাত জ্যোতিপ্ৰসাদৰ গীত এটিৰ সুৰ বাজি থাকিলে কোনোবাই কৈ দিব নালাগে এয়া জ্যোতিপ্ৰসাদৰ গীত বুলি, সুৰটোৱে আমাৰ অনুভূতিক কৈ দিব জ্যোতিপ্ৰসাদ। এই বৈশিষ্ট্য আছে। 1935 চনত প্ৰথম অসমীয়া কথাছবি জয়মতী লোকচান হ'ল, টকা পইচাৰ ফালৰ পৰা লাভ নহ'ল, কিন্তু কথাছবিৰ ইতিহাসত স্বৰ্ণমণ্ডিত আখৰেৰে লিখা ৰ'ল জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰথম চিনেমা নিৰ্মাতা এইখন অসমত। তাৰপিছতে 1935 চনত নিজৰে কাহিনীৰে ইন্দ্ৰমালতী চিনেমাখন বনালে, টকা পইচাও কেইটামান হ'ল, আগৰ জয়মতীৰ লোকচানটো উঠাই ল'লে। তোমালোকে তোমালোকৰ কিতাপতে আছে কথাছবিৰ ওপৰত প্ৰবন্ধ এটা, এইবিলাক পঢ়া শুনা কৰিলে পাবা। এইবিলাকো আমি লক্ষ্য কৰিব লাগিব। প্ৰথম নাটকৰ কথা কৈছে ইয়াত শোণিত কুঁৱৰী। তাৰপিছত আছে কাৰেঙৰ লিখিৰিত শেৱালীক লগ পাবা। ৰূপালিমত মণিমুগ্ধ বোলে এটা বিশেষ চৰিত্ৰ, ৰূপালিমটো আছেই, মণিমুগ্ধ বুলি এটা কেনেকৈ ৰূপান্তৰ ঘটে মানুহৰ, তাত পাবা। ইমান ডিটেইলছ আলোচনা কৰিবলৈ নাযাওঁ। লভিতাত পাবা স্বাধীনতা আন্দোলনত জ্যোতিপ্ৰসাদৰ দৃষ্টিভংগীটো কেনেকুৱা আছিলে। এইবিলাক হ'ল নাটকৰ কথা, কবিতাৰ কথা, গীতৰ কথা। প্ৰত্যেকতে জ্যোতিপ্ৰসাদৰ শিল্পী মনটোৱে বিপ্লৱ বিচাৰিছিলে সমাজখন নিকা কৰিবলৈ। এই কথাটো আমি গুৰুত্ব দি ল'ব লাগিব। স্বাধীনতাৰ বাবে গান্ধীজীক
গ্ৰহণ কৰি লৈছিলে, কিন্তু মোহভংগ হৈছিল। ভাৰতীয় গণনাট্য সংঘৰ দায়িত্বত জ্যোতিপ্ৰসাদ আগৰৱালাই গ্ৰহণ কৰিবলগীয়া হৈছিল। তেতিয়া অৱস্থা বেয়া, নৰিয়া। হ'লেও ডিব্ৰুগড়ত এটা ঘটনা ঘটিছিলে, তোমালোকে জ্যোতিপ্ৰসাদ সম্পৰ্কে আলোচনা কৰোঁতে পাবা, নালিয়াপুলৰ ঘটনা বুলি এটা ঘটনা। গণনাট্য সংঘৰ সভাত স্বাধীন অসমৰ, স্বাধীন ভাৰতৰ পুলিচে গৈ পেলাই নিৰ্যাতন চলাইছিলে। সেই গণনাট্য সংঘ এতিয়াৰ দৰে কিছুমান শিল্পী গোট খাই ক'ৰবাত শ্ব' কৰিব, কেৱল মনোৰঞ্জনৰ বাবে নহয়, মুক্তিৰ বাবে। পৃথিৱীত যেতিয়াই নহওক কিয় সদায় দুবিধ মানুহ থাকে বুলি কয় জ্যোতিপ্ৰসাদে। এবিধে শাসন কৰে, শাসনৰ নামত শোষণো কৰে, আৰু এবিধ হ'ল শোষিত শ্ৰমজীৱী মেহনত কৰি খোৱা মানুহ। এই মেহনতি মানুহৰ মুক্তিটো জ্যোতিপ্ৰসাদৰ কাৰণে মুক্তি। এই মেহনতি মানুহৰ স্বাধীনতাটো জ্যোতিপ্ৰসাদৰ কাৰণে স্বাধীনতা। কেৱল এমুঠি মানুহৰ সুবিধাভোগী, এমুঠি মানুহৰ বাবে স্বাধীনতা নহয়। আৰু সুবিধাবাদীৰ দল, সাৱধান সাৱধান, কবিতা জ্যোতিপ্ৰসাদে হুংকাৰ দিছে। গতিকে এই গৰিষ্ঠ সংখ্যক জনতাই যদি মুক্তি নাপায়, সেই মুক্তিক জ্যোতিপ্ৰসাদে সমৰ্থন কৰিব নোৱাৰে। কথাটো হৈছে সেইটো। এটা সপোন লৈতো মৃত্যু হ'ল। সাম্যৰ শ্ৰেণীবিহীন এখন সমাজ, য'ত সকলোৱে একেলগে সুখে শান্তিৰে খাব। নিমখ ভাত খাইছে, নিমখ ভাতেই খাব। মাছে মঙহে পাইছে, মাছে মঙহেই খাব। সকলোৱে সমানে। এইটো নহ'লেই সপোন লৈ গ'লগৈ। স্বাধীনতাৰ অৰ্থে ৰাইজক মৃত্যু জিনাৰ গান গাইছিলে। জনতাৰ যি আহ্বান আছিলে, এই কবিতাটোৰ নাম জনতাৰ আহ্বান। জনতাৰ যি আহ্বান আছিলে, কাণ দিছিলে। মই জনতাৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰাইজৰ প্ৰাণৰ মাজত শিল্পী জ্যোতিপ্ৰসাদ, আৰু জ্যোতিপ্ৰসাদৰ শিল্পী প্ৰাণত ৰাইজ। এইটোৱেই আছিলে মানুহ, একীভূত হৈ গৈছিলে, এই আহ্বান শুনিছিলে। সেই সময়ত কিছু ঘটনা ঘটিছিলে, মই এতিয়া চমু কৰিব লাগিব। তাৰ প্ৰভাৱো পৰিছে জ্যোতিপ্ৰসাদৰ ওপৰত। কাৰণ ইংলেণ্ড ইউৰোপ ঘূৰি আহিছে যেতিয়া। 1917 চনত ৰাছিয়াৰ বিপ্লৱ হৈছে, তোমালোকে জানা। কমিউনিষ্টসকলে, সাম্যবাদীসকলে ৰাছিয়াত দখল কৰিছিলে। তাৰ প্ৰভাৱো আগবঢ়া মানুহখিনি, শিল্পীসকল সদায় সমাজৰ অগ্ৰণী চিন্তাৰ ধ্বজাবাহক হৈ জ্যোতিপ্ৰসাদৰ ওপৰত পৰিছিলে। এই বিশ্বত যি পৰিৱৰ্তন আহিছে, ৰূপান্তৰ ঘটিছে, তাৰ প্ৰভাৱো পৰিছে। লক্ষ্য কৰিছে, এয়া দেখোন বহুত ভাল, সকলোৱে সমান। আজি সেই ৰুছিয়া নাই। বিশ্বৰ পুঁজিবাদী সমাজ ব্যৱস্থাৰ সাংঘাতিক চক্ৰান্তত পৰি অকলে ৰাছিয়া আজি ভাগি ছিগি ঠাণ্ডান, তাত সেইটো নাই। বা সেইটো ভাল নে বেয়া সেইটোও বেলেগ কথা, কিন্তু শিল্পী জ্যোতিপ্ৰসাদৰ ওপৰত তাৰ প্ৰভাৱ পৰিছিলে। এই ঘটনাবিলাক, এই যে বিশ্বৰ ভূমিকম্পৰ দৰে শক্তিধৰ হৈ বিশ্বক কঁপাই তোলা যি আহ্বান আহিছে, সেই আহ্বানৰ প্ৰতি জ্যোতিপ্ৰসাদে কাণ দিছিলে। সেয়ে জনতাৰ আহ্বান। আৰু আজি বেছি নকওঁ, প্ৰথমতে কবি জ্যোতিপ্ৰসাদ হিচাপে এইখিনি কথাকে কৈছোঁ। গতিকে ইয়াৰ পিছত আমি মূল কবিতাটোলৈ যাম। আজি কবিতাটো আৰু নপঢ়োঁ। গতিকে জ্যোতিপ্ৰসাদৰ জীৱনৰ ৰূপান্তৰ, চিন্তাধাৰাৰ ৰূপান্তৰ আমি মন কৰিব লাগিব। প্ৰথম অৱস্থাৰে জ্যোতিপ্ৰসাদ গান্ধীজীৰ অহিংসা আন্দোলনৰ সমৰ্থক। তাৰপিছত লাহে লাহে দেখিছে শোষক আৰু শাসন কৰা পক্ষই সুবিধা লৈ ৰাইজক একেদৰে ৰাখি কেৱল ক্ষমতাৰ চকীখনত বহাৰ যি উপায় কৰিলে, সেইটোত জ্যোতিপ্ৰসাদ সন্তুষ্ট নহয়। তেওঁক লাগিছিলে সাম্যৰ এখন ধুনীয়া সমাজ, শ্ৰেণীবিহীন এখন সমাজ। এই ৰূপান্তৰ, সেই ৰূপান্তৰৰ আশা কৰিয়েই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা গ'লগৈ। আমাক দি গ'ল কিছুমান কালজয়ী, যুগজয়ী কবিতা, গীত, সুৰ, তেওঁৰ এক বিশাল চিন্তাধাৰা। সেই চিন্তাধাৰাৰ প্ৰতি যাতে আমিও অকণমান হ'লেও, যাৰ যিমান সামৰ্থ্য আছে, আগুৱাই যাব পাৰোঁ, সেই আশাকে কৰি আজিলৈ সামৰিছোঁ। নমস্কাৰ।